হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। আজি মই আপোনাক 4-5 বছৰীয়া ল'ৰাৰ কাৰণে ফুল স্লিভৰ চাৰ্ট বনোৱা শিকাম। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই বেক পাৰ্টটো কাটিম। মই বেক পাৰ্টৰ লেন্থ লৈছোঁ 16 আৰু উইথ ল'ম 13.5। এতিয়া মই কাপোৰখন ফল্ড কৰি ল'ম। আকৌ মই লেন্থটো লৈ লৈছোঁ, লেন্থটো 16। লাইন ড্ৰ কৰাৰ পাছত মই কাপোৰখন কাটি ল'ম। বেক পাৰ্ট কটা হ'ল। এতিয়া মই ফ্ৰণ্ট পাৰ্টটো কাটিম। ফ্ৰণ্ট পাৰ্টটো মই 2 ফল্ড কৰি ল'ম। প্ৰথমে কাপোৰখন 2 ফল্ড কৰিম। 2 ফল্ড কৰাৰ পাছত মই বেক পাৰ্টটো ওপৰত বহাম। ওপৰত বহাই বেক পাৰ্টতকৈ 2 ইঞ্চ বেছি ল'ম। উইথটো 2 ইঞ্চ বেছি ল'ব লাগিব, লেন্থটো ছেম থাকিব। 2 ইঞ্চ বেছি লৈ মই কাপোৰখন কাটি দিম। মই বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট দুটাই কাটিলোঁ। এতিয়া মই বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্টটো একেলগে মিলাই দিম। যিখিনি 2 ইঞ্চ বেছিকৈ লৈছিলোঁ সেইখিনিৰ ভিতৰতে মই বাটন আৰু বাটনৰ ঘৰটো বনাম। আকৌ এটা আঁচ পাৰি ল'লোঁ, এতিয়া মনত থাকিব। তাৰপিছত মই ফ্ৰণ্ট পাৰ্টটো দুভাগ কৰি দিলোঁ। শোল্ডাৰ আছিল 11, সেয়েহে মই 5.5 যোগ ল'ম আৰু মই আৰ্ম হ'ল 5.5 দিম। 5.5 দিয়াৰ পাছত মই জইনকেইটা মিলাই আৰ্ম হ'লৰ শ্বেপটো দি দিলোঁ। শ্বেপটো দি মই আৰ্ম হ'লটো কাটি ল'লোঁ। যিহেতু শোল্ডাৰটোত অকণমান তলত নামি থাকে, সেয়েহে মই 0.3 ইঞ্চ ডাউন কৰি দিলোঁ। ডাউন কৰি মই কাপোৰখিনি কাটি ল'লোঁ। আৰু ছাইডতো মই এটা শ্বেপত কাটি দিলোঁ, মানে অকণমান কাপোৰ মই কাটি দিলোঁ। আৰু তলফালে মই চাৰ্টৰ শ্বেপটো অকণমান দি দিলোঁ। 0.5 ইঞ্চ মই লৈছোঁ। এনেকৈ চাৰ্টৰ কাৰণে এনেকৈ শ্বেপ দিব লাগে। এতিয়া মই নেক কাটিম। বেক পাৰ্টত নেক কাটিব নালাগে, যিহেতু কলাৰ থাকিব। ফ্ৰণ্ট পাৰ্টৰ নেকটো কাটিলেই হ'ল। মই 2.2 ইঞ্চ দিছোঁ আৰু 2.5 ইঞ্চ মই দীঘল দিছোঁ। তাৰপিছত মই বক্স এটা বনাই নেকৰ শ্বেপ দি দিলোঁ। শ্বেপ দি মই সেই 2 ইঞ্চ যোনটো বেছিকৈ লৈছিলোঁ মই সেইটো ভিতৰফালে এনেকৈ মুটুকাই মই নেকৰ শ্বেপটো দি নেকটো কাটি ল'লোঁ। এতিয়া মই স্লিভ কাটিম। স্লিভ যিহেতু ফুল স্লিভ হ'ব, গতিকে স্লিভৰ লেন্থ 13, তাৰ লগত 0.5 ইঞ্চ যোগ দি মই 15.5 মাৰ্ক কৰিম। 0.5 ইঞ্চটো মই কিয় বেছিকৈ কৰিছোঁ সেইটো মই আপোনালোকক ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব। তাৰপিছত মই 2 ইঞ্চ ডাউন কৰিলোঁ। স্লিভৰ শ্বেপ কাটোতে এনেকৈ ডাউন কৰিব লাগে। আৰু মই আৰ্ম হ'ল ল'লোঁ 6.5। 6.5 লৈ মই আৰ্ম হ'লৰ শ্বেপটো দি দিলোঁ। স্লিভৰ শ্বেপ ওপৰত এনেকৈ দিব লাগে, আৰ্ম হ'লৰ পৰা জোখ লৈ পেলাই।
13ত মই আকৌ এটা আচপাৰি দিলোঁ। আচপাৰি মই 13ত কাটিম আৰু বাকী যিটো 2.5 ইঞ্চ আছিল সেইটো মই এক্সট্ৰাকৈ কাটিম। আৰু মোৰ ৰিষ্টৰ কাৰণে মই 4 আৰু 1 ইঞ্চ মই বঢ়াই দিলোঁ চিলনিৰ কাৰণে ভৰাই পেলাই মই জইন মিলাই মই কাটি দিলোঁ। এইটো শ্লিপ মই 13 ইঞ্চে কাটিছোঁ। বাকী 2.5 ইঞ্চ যোনটো বেছি ল'ম মই সেইটো আকৌ এক্সট্ৰাকৈ কাটিব লাগিব। এয়া 2.5 ইঞ্চৰ মই যোনটো হাতত লগাম সেইটো মই এক্সট্ৰাকৈ কাটিলোঁ। স্লিভ কটা হ'ল আৰু পটিটো কটা হ'ল। সেইটো আমি ৰিষ্টত লগা পটিটো চাৰ্টত যেনেকৈ থাকে তেনেকৈ লগাম। তাৰপিছত মই এতিয়া পকেট কাটিম। পকেটৰ কাৰণে মই 5 ইঞ্চ আৰু 4 ইঞ্চ ল'ম। দীঘলটো 5 ইঞ্চ আৰু বহলটো 4 ইঞ্চ ল'ম। দীঘল 5 লৈছোঁ আৰু বহল 4 লৈ আচপাৰি মই পকেটটো কাটি উলিয়াই ল'ম। এতিয়া মই প্ৰথমে বটনৰ ঘৰৰ কাৰণে যোনটো 2 ইঞ্চ বেছিকৈ লৈছিলোঁ সেই 2 ইঞ্চটো মই ফ'ল্ড কৰি চিলাই মাৰি দিম। দুটাতে তেনেকৈ চিলাই মাৰিব লাগিব ফ্ৰণ্ট পাৰ্টৰ। তাৰপিছত মই ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টৰ বাহু দুটা জইন কৰি দিম। চিধাৰ ফালে চিধা মুখ কৰি মই বাহু দুটা জইন কৰি দিম। বাহু দুটা জইন কৰাৰ পিছত মই এনেকৈ দুভাঁজ কৰি বেক পাৰ্টৰ অকণমান নেকটো কাটি দিম। বাহু দুটা লগোৱাৰ পিছত মই এতিয়া গোটেই নেকৰ এৰিয়াখিনি মই এটা চিলনি মাৰি দিম যাতে কলাৰ বহতে কাপোৰখন উঠি নাথাকে, তেতিয়া ফিনিচিংটো ভাল আহে। এয়া চাওক, মই গোটেই নেকৰ এৰিয়াটো য'ত মই কলাৰ বহাম সেইখিনিত মই এটা চিলনি মাৰি দিছোঁ। এতিয়া মই স্লিভ জইন কৰিম। স্লিভটো দুভাঁজ কৰি মই এনেকৈ মাজতে এটা কাট কৰি মাজ ভাগ উলিয়াই ল'ম। উলিয়াই পেলাই মই বাহুৰ চিলনিটোৰ লগত মিলাই য'ত কাট কৰিছোঁ সেইটো মিলাই মই বাহুটো জইন কৰি দিম, স্লিভটো জইন কৰি দিম বাহুৰ লগত। দুটা স্লিভেই জইন কৰা হ'ল। এতিয়া মই স্লিভটো চিলাম। স্লিভটো মই চিলাওঁতে 4 ইঞ্চ এৰি দিম। 4 ইঞ্চ মই নিচিলাওঁ কাৰণ সেইখিনি খোলাই থাকে ফুল স্লিভত। এয়া চাওক, 4 ইঞ্চ মই এইখিনি চিলাই নকৰোঁ, সেইখিনি মই এৰি দিম। 4 ইঞ্চ এৰাৰ পাছত গোটেই স্লিভটো মই চিলাই দিম আৰু বডিটোও চিলাই দিম মই। চাওক, স্লিভ আৰু বডি মই একেলগে চিলাই মাৰি দিম। তেনেকেই ইটো পাৰো তেনেকৈ কৰি ল'ব।
কৰি যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি কাটি ল'ব। দুফালে তেনেকৈ কাটি ল'ব। স্লিভ কাটোতে এক্সট্ৰাকৈ কটা 2.5 ইঞ্চৰ টুকুৰাটো মই এতিয়া স্লিভত জইন কৰিম। চিধাৰ ফালে জইন কৰিম। চিধাৰ ফালে চিধা ৰাখি জইন কৰি অকণমান কাপোৰ উলিয়াই সেইখিনি মুটুকাব লাগিব। সেয়েহে মই কাপোৰখিনি অকণমান বেছিকৈ দি চিলাই মাৰি দিছোঁ। তাৰপিছত মই ওপৰৰ পৰা টপ ষ্টিচ এটা দিম। টপ ষ্টিচ দিয়াৰ পিছত মই এনেকৈ যিখিনিৰ পৰা কাপোৰ মই চিলনি দিয়া নাছিলোঁ সেইখিনি কাপোৰ মই এনেকৈ মুটুকাই চিলাই মাৰি দিম। দুটা স্লিভতে তেনেকৈ কৰিব লাগিব। তেনেকৈ চিলাই মই এতিয়া কাফটো এনেকৈ উল্টা কৰি ভিতৰ ফালে এনেকৈ অকণমান মুটুকাই এটা চিলাই মাৰি দিম। এইটো হ'ল স্লিভৰ কাফ। এইটোত এটা ফালে বাটন লগাব লাগিব আৰু এটা ফালে বাটনৰ কাজ কৰিব লাগিব, মানে বাটন ঘৰ। ঠিক এনেকৈয়ে ইটো স্লিভো লগাই ল'ব লাগিব। এই চাওক এনেকৈ বাটন লগাব লাগিব। দুটা স্লিভেই মোৰ ৰেডি হৈ গ'ল। এতিয়া মই চাৰ্টৰ তলৰ ফালে মই মুটুকাই চিলাই এটা মাৰি দিম। চাৰ্টৰ তৰফালে চিলাই কৰা হৈ গ'ল। এতিয়া মই কলাৰৰ জোখটো ল'ম। যোনটো বাটনৰ ঘৰ আছিল সেইটো জোখ ল'ব নালাগে। তাৰপৰা এৰি আমাৰ জোখ ওলাইছে ইয়াতে 12.6। এতিয়া মই 12.6 আৰু 3 ইঞ্চ প্লাছ কৰি 15.6 ল'ম আৰু বহলটো মই 3 ইঞ্চ ল'ম। বহলটো মই 3 ইঞ্চ লৈছোঁ আৰু
দীঘলটো মই মোৰ 12.6 কলাৰটো জোখ আছে আৰু তাৰ লগত মই 3 ইঞ্চ এক্সট্ৰাকৈ কাটিম। কটাৰ পাছত মই এতিয়া কাপোৰখন দুভাঁজ কৰিম। দুভাঁজ কৰি মই কলাৰৰ শ্বেপটো দিম। 12.6 আছিলে মোৰ কলাৰটো, মই হাফ কৰি ল'লোঁ। হাফ কৰি মই জোখ এটা ল'লোঁ। বাকী যিখিনি কাপোৰ থাকিব সেইখিনি মই কলাৰৰ শ্বেপ দিম। সেয়া মই এনেকৈ বেকাকৈ আঁচ এটা পাৰি কাটি ল'লোঁ। তাৰপিছত ওপৰ ফালে মই অকণমান কাপোৰ কাটিম। কাটি মই কলাৰৰ জোখ শ্বেপ দিম। ঠিক তেনেকৈ মই ওপৰৰ ফালেও মই অলপ কাটি কলাৰৰ শ্বেপটো দি দিম। এতিয়া মই কলাৰটো চিলাই মাৰিম। চিধাফালে চিধা মুখ কৰি মই এনেকৈ কিনাৰীকেইটা চিলাই ল'ম। তিনি চাইডতে চিলাই মাৰি মই এটা চাইড খোলা থাকিব, যিটো আমি আকৌ উল্টাব লাগিব। উল্টাই মই পইণ্ট দুটা কেঁচি সহায়েৰে পইণ্টটো উলিয়াই ল'ম। এয়া মই কেঁচি সহায়েৰে চাইডৰ পইণ্টটো উলিয়াইছোঁ, কলাৰত যেনেকৈ পইণ্ট হৈ থাকে। দুটা পইণ্ট ওলোৱাৰ পাছত মই ওপৰৰ পৰা টপ ষ্টিচ এটা দি দিম। য'ত চিলাই মাৰিছোঁ তিনি চাইডত মই এনেকৈ টপ ষ্টিচ দি দিম। এতিয়া মই কলাৰটো লগাই দিম। প্ৰথমে মই গোটেই চাৰ্টটো দুভাঁজ কৰি পেলাই মই চেণ্টাৰ পইণ্টটো উলিয়াই লৈছোঁ। ঠিক তেনেকৈ মই কলাৰৰো দুভাঁজ কৰি পেলাই চেণ্টাৰ পইণ্টটো উলিয়াই ল'লোঁ। তাৰপিছত চেণ্টাৰ পইণ্ট মিলাই মই কলাৰটো লগাই দিলোঁ। কলাৰ লগোৱা হ'ল। এতিয়া মই কলাৰটো ওপৰত লগাবলৈ মই এনেকৈ বেকাকৈ কাটিম কাপোৰ। এনেকৈ বেকাকৈ কাটি মই কলাৰটোত জইন দিম। এতিয়া ছাইডত যোনটো বাটনৰ ঘৰ আছিলে সেইটো ওপৰৰ পৰা মই চিলাম। সেইটো ওপৰৰ পৰা চিলাই ইটো মূৰৰ বাটনৰ ঘৰলৈকে মই চিলাই মাৰি দিম। চিলাই মৰাৰ পাছত মই কাপোৰটো এনেকৈ মুটুকাই
মই আকৌ এটা চিলনি মাৰি দিম। এইটো ভিতৰ চাইডে থাকিব, বাহিৰ চাইডে অকল কলাৰটোহে দেখা যাব। এনেকৈ মই কাপোৰটো মুটুকাই চিলাই মাৰি দিম। এয়া ওপৰৰ কাপোৰটো মই তেনেকৈ লগাই দিলোঁ। প্ৰায় মোৰ চিলোৱা হৈ গৈছে চাৰ্টটো। এতিয়া খালি পকেট লগাব আছে। পকেটটো মই এইটো পইণ্টত মই পকেটটো লগাই দিম। পকেটটো লগাই দিলোঁ আৰু বাটনৰ কাম কৰি মোৰ চাৰ্ট ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।